নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আমাৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ। বকুল ধাৰাবাহিকত এইবাৰ পৰিস্থিতিয়ে লৈছে এক নতুন ৰূপ। এটা ফালৰ পৰা আহিছে ডাঙৰ বিপদ, আনফালে নিজৰ মানুহখিনি ৰক্ষা কৰিবলৈ আৰম্ভ হৈছে নতুন এক প্ৰচেষ্টা। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, আশ্ৰমখন সঁচাকৈয়ে ভাঙি পেলাব নেকি, নে শেষ মুহূৰ্তত কোনোবাই আহি সেই সিদ্ধান্ত সলনি কৰিব? আজি এই ভিডিঅ'টোত জানো আহক বকুলৰ আগন্তুক ঘটনাক্ৰমৰ বিষয়ে। বকুল ধাৰাবাহিকৰ কাহিনী যিমানেই আগবাঢ়িছে সিমানেই পৰিস্থিতি অধিক জটিল হৈ পৰিছে। আশ্ৰমক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সমস্যাই এতিয়া ডাঙৰ ৰূপ ধাৰণ কৰিছে। আশ্ৰমখন ভাঙি পেলোৱাৰ কথাই যেন সকলোৰে চিন্তিত কৰি তুলিছে। এই পৰিস্থিতিত কিছুমান মানুহে নিজৰ চিন্তা আৰু অনুভৱৰ সৈতে যুঁজিবলগীয়া হৈছে। এই কঠিন সময়ত অনাবিল আৰু আন সকলৰ মাজত সৃষ্টি হৈছে উদ্যোগ। এনে সময়তে ইজনে সিজনক সাহস দিয়াৰ চেষ্টা কৰা দেখা যায়। তুমি চিন্তা নকৰিবা, এই আশ্বাসে হয়তো পৰিস্থিতিটো অলপ সহজ কৰি তুলিবলৈ চেষ্টা কৰিছে। কিন্তু কেৱল আশ্বাস দিলেই জানো সমস্যাৰ সমাধান হ'ব? সেইটোৱে এতিয়া বকুলৰ কাহিনীৰ অন্যতম ডাঙৰ প্ৰশ্ন। আশ্ৰমখন কেৱল এটা ঘৰ নহয়, ইয়াৰ সৈতে বহু মানুহৰ আৱেগ আৰু স্মৃতি জড়িত হৈ আছে। সেইবাবে আশ্ৰমখন ভাঙি পেলোৱাৰ সমাধানে সকলোৰে মাজত সৃষ্টি কৰিছে এক গভীৰ চিন্তা। এতিয়া সকলোৰে অপেক্ষা কৰিছে শেষ মুহূৰ্তত আশ্ৰমখন ৰক্ষা কৰিব নে সঁচাকৈয়ে ভাঙি পেলোৱা হ'ব। এই উত্তৰ পাবলৈ অপেক্ষা কৰিব লাগিব বকুলৰ পৰৱৰ্তী খণ্ডলৈ। আগন্তুক খণ্ডত কাহিনী আৰু অধিক আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা আছে। ইফালে আশ্ৰমক লৈ সংকেত, আনফালে চৰিত্ৰসমূহৰ মাজত চলি থকা মানসিক সংকেত। এই সকলোবোৰ মিলি বকুলৰ কাহিনীৰ আহিছে এক নতুন টুইষ্ট। আৰু এই সমস্যাৰ পৰা বকুল আৰু আন চৰিত্ৰসমূহে কেনেকৈ ওলাই আহিব সেয়া এতিয়া চাবলগীয়া হ'ব। গতিকে বন্ধুসকল, আপোনালোকৰ মতে আশ্ৰমখন ভাঙি পেলোৱা উচিত নে ইয়াক ৰক্ষা কৰা উচিত? কমেণ্টত কমেণ্ট কৰি আপোনাৰ মতামত নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু বকুল ধাৰাবাহিকৰ এনে নতুন আপডেট আৰু ষ্টৰি ৰিকেপ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পুনৰ লগ পাম পৰৱৰ্তী এটা নতুন ভিডিঅ'ত। ধন্যবাদ।